তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনত বুধবাৰে নলবাৰী জিলাৰ শেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা যায়। গুণোৎসৱৰ পৰ্যবেক্ষকগৰাকীক শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে পুষ্পবৃষ্টিৰে আদৰণি জনায়। এই দৃশ্য দেখি উপস্থিত থকা অভিভাৱক পৰ্যবেক্ষক আনন্দিত হৈ পৰা দেখা যায়। শিক্ষানুষ্ঠানখনে কিছু বছৰৰ পৰা A গ্ৰেড পাবলৈ সক্ষম হৈ আহিছে আৰু এইবেলিও ভাল খবৰ কঢ়িয়াই আনিব বুলি অভিভাৱকৰ লগতে স্থানীয় ৰাইজ আশাবাদী। উল্লেখ্য যে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সাংস্কৃতিক সকলো দিশতে বিভিন্ন সময়ত পাৰদৰ্শিতা দেখুৱাই অঞ্চলজুৰি গৌৰৱ কৰি আহিছে। ঠিকে আছে। বহুত টাইম আছে তোমাৰ এক ঘণ্টা 15 মিনিট সময় আছে। তোমালোকে আজি 12টা বজাত জমা দিব লাগিব।